অসমৰ কৰ্মচাৰীসকলৰ কাৰণে আজিৰ তিনিটা অতি গুৰুত্বপূৰ্ণ আৰু সুখবৰ বুলি ক'ব লাগিব তেওঁলোকৰ কাৰণে। প্ৰথম খবৰটো আমি দিবলৈ বিচাৰিছোঁ। প্ৰথম খবৰটো আপোনালোকে ইয়াতে স্ক্ৰীনত দেখিছে। গভৰ্ণমেণ্ট অফ আছাম জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এই খবৰটো আহিছিলে আৰু ইয়াতে কি লিখিছে আমি চাম। ইন পাৰ্চিয়েল মডিফিকেশ্যন অফ ক্ল'জ 10 অফ নটিফিকেশ্যন ভাইড CEF নম্বৰ ইয়াতে আছে। The Governor of Assam is pleased to allow the state government employees to avail special casual leave under Matri Pitri Vandana scheme on 14th November 2025 Friday, 15th November 2025 Saturday. These leaves can be utilized along with 16th November 2025 Sunday for Matri Pitri Vandana. All the state government employees may apply through the portal https://matriputravandana.assam.gov.in as per the SOP for the aforesaid special casual leave available in the website. তো এইটো হৈছে আপোনাৰ মাতৃ পিতৃ বন্দনা স্কিম যিটো আছে সেই স্কিমৰ আণ্ডাৰত আপোনালোকে কেজুৱেল লিভ পায় দুটা। কিন্তু সেই কেজুৱেল লিভ দুটা এনেকৈ ইয়াতে কৰা হয়, এনেকৈ কৰা হয় যাতে ছানডেটো তাৰ লগত আহে, যাতে দুদিন নহয় মানে 3 দিন একেলেঠাৰি আপোনালোকে বন্ধ ল'ব পাৰে বা ছুটি ল'ব পাৰে, তেনেকুৱাকৈ ইয়াতে এইটো কথাখিনি কৰা হয়। তো সেইকাৰণে যিখিনি এমপ্লয়ীয়ে তেওঁলোকে এই স্কিমৰ আণ্ডাৰত তেওঁলোকে কেজুৱেল লিভ ল'ব বিচাৰে, তেতিয়াহ'লে তেওঁলোকে এই নৱেম্বৰ মাহৰেই 14, 15 এই দুটা দিন তেওঁলোকৰ বন্ধ থাকিল আৰু লগতে ছানডে হোৱা হেতুকে 16 তাৰিখটো বন্ধ পালে, মানে 3 দিন তেওঁলোকে একেলগে বন্ধ পালে। তো এইটো এটা বহুতেই ভাল খবৰ সেইসকল কৰ্মচাৰীসকলৰ কাৰণে যিসকলে ঘৰৰ পৰা দূৰ দূৰণিত চাকৰি কৰি আছে। তেওঁলোকে একেলেঠাৰিয়ে 3 দিন তেওঁলোকে ছুটি লৈ ঘৰত মাতৃ পিতৃৰ লগত তেওঁলোকে সময় অতিবাহিত কৰিবলৈ এটা সুবৰ্ণ সুযোগ এটা পাব। তাৰপিছত আমি দ্বিতীয় খবৰটোলৈ আহিছোঁ। এতিয়া আমি দ্বিতীয় খবৰটোলৈ আহিছোঁ আজিৰ, আৰু দ্বিতীয় খবৰটো হৈছে গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এই খবৰটো আহিছে। আৰু এই খবৰটো 22/10/2025 তাৰিখে প্ৰকাশিত হৈছিলে আৰু গভৰ্ণৰ অৰ্ডাৰ্ছ বাই দ্য গভৰ্ণৰ নটিফিকেশ্যন, এতিয়া ৰাজ্যপাল ডাঙৰীয়াৰ অৰ্ডাৰৰ কথা ইয়াতে কোৱা হৈছে আৰু নটিফিকেশ্যনত ইয়াতে দিছে ইন কণ্টিনিউৱেশ্যন টু দ্য ডিপাৰ্টমেণ্টছ নটিফিকেশ্যন নাম্বাৰ ডেট 29/8/2025 দ্য গভৰ্ণৰ অফ আছাম ইজ প্লিজ টু notify that the flagship scheme year of books announced at para 11 point number 88 of the finance minister budget speech for the 2025-26 will commence from 1st November 2025. তো ইয়াৰ অৰ্থ এইটোৱেই যে যিটো ভাষণ আছিলে ফাইনেন্স মিনিষ্টাৰৰ, তেওঁ ভাষণ দিছিলে আৰু এটা ভাষণত তেওঁ ফ্লেগশ্বিপ স্কিমৰ জৰিয়তে কিতাপৰ বৰ্ষৰ এনাউন্স কৰা হৈছিলে আৰু সেই কিতাপৰ বৰ্ষটো আপোনাৰ 1 নৱেম্বৰ 2025 তাৰিখৰ পৰা ঘোষণা কৰা আৰম্ভ কৰা হ'ব বুলি ইয়াতে কৈছিলে। তাৰপিছত কি লিখিছিলে চাওঁ। ইন দিছ ৰিগাৰ্ড ফাইনেন্স ডিপাৰ্টমেণ্ট হেজ অলৰেডি exempted his this expenditure from obtaining concurrence towards issue of financial section 5 notification number ইয়াতে আছে ডেট 8/9/2025 এণ্ড কৰিজেণ্ডাম নম্বৰ আছে 16/9/2025। তো ইয়াতে কৰিজেণ্ডাম মানে আছে আপোনাৰ শুধৰণি কৰিছিলে আৰু শুধৰণি কৰি পেলাই আৰু কি কৰিছিলে যে ফাইনেন্স ডিপাৰ্টমেণ্টে হেজ অলৰেডি exempted this expenditure, যিখিনি খৰচ সেই খৰচৰ যিখিনি ফাইনেন্সিয়েল চেংচন থাকিব লাগে, বিত্ত অনুমোদন থাকিব লাগে, সেই কথাখিনি কি কৰিছিলে চেংচন কৰা হৈছিলে, এই কথাটো ইয়াতে কৈছে। আৰু তাৰপিছত লিখিছে ফৰ স্মুথ ড্ৰৱেল অফ দ্য ফাণ্ড দিছ হেড অফ দ্য একাউণ্ট হেজ বিন মেড গ্ল'বেল হেড এণ্ড অল ড্ৰয়িং এণ্ড ডিছপাৰ্চিং অফিচাৰ্ছ মে ইছ্যু ফাইনেন্সিয়েল ছেকশ্যন উইদাউট ইনচিষ্টিং ফৰ বাজেট এলটমেণ্ট। তো ইয়াতে ক্লিয়াৰলি কোৱা হৈছে যে যিখিনি ড্ৰয়িং এণ্ড ডিছবাৰ্চিং অফিচাৰ্ছ থাকে, DDO থাকে, তেওঁলোকে ফাইনেন্সিয়েল চেংচনখিনি তেওঁলোকক কৰিবলৈ দিয়া হৈছে উইদাউট ইনচিষ্টিং ফৰ বাজেট এলটমেণ্ট। তো বাজেট এলটমেণ্টলৈকে তেওঁলোকে ৰখি নাথাকি ফাইনেন্সিয়েল চেংচনখিনি কৰি দিব দিছে, কাৰণ কিতাপৰ বৰ্ষত যিহেতু প্ৰত্যেকজন কৰ্মচাৰীকে কিতাপ পঢ়িবৰ কাৰণে তেওঁলোকক
টকা একাউণ্টত সোমোৱাই দিয়া হ'ব কিতাপ পঢ়িবৰ কাৰণে। তো সেইকাৰণেই এই কথাখিনি আচলতে আহিছিলে এইটো। তো কথাখিনি আপোনালোকে বুজি পাইছে। আমি তৃতীয় খবৰটো লৈ আহিছোঁ আজি। আজিৰ ভিডিঅ'ৰ তৃতীয় খবৰটো হৈছে লোকেল হলিডে বৃহস্পতিবাৰে ৰাজ্যৰ এইখন জিলাত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। জিলা প্ৰশাসনে জাৰি কৰিলে গুৰুত্বপূৰ্ণ নিৰ্দেশনা। 5 নৱেম্বৰৰ পৰা ৰাজ্যজুৰি পালন কৰা হ'ব শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ। ৰাস মহোৎসৱৰ বাবে 6 নৱেম্বৰ অৰ্থাৎ বৃহস্পতিবাৰে ৰাজ্যৰ এইখন জিলাত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। ৰাস মহোৎসৱৰ বাবে মাজুলীত 6 নৱেম্বৰত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। ইতিমধ্যে মাজুলী জিলা প্ৰশাসনে স্থানীয় বন্ধ ঘোষণাৰ জাননী প্ৰকাশ কৰিছে। 6 নৱেম্বৰে এইখন জিলাত যিহেতু স্থানীয় বন্ধ ঘোষণা কৰা হৈছে, সেইকাৰণে এইখন জিলাত শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠান সকলো বন্ধ থাকিব।